Hello everyone, welcome back to my mom and starter channel. আজি সৰস্বতী পূজাৰ আগদিনা ভাবিছো সৰস্বতী পূজাৰ আগদিনা আপোনালোকক দেখাই যাওঁ যে দিনটো কেনেকৈ প্ৰিপাৰেচন চলাওঁ কি শ্বপিং কৰোঁ আৰু কেনেকৈ কি কৰিবলগীয়া আছিল সেইখিনি গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আপোনালোকে আজি ব্লগটো চাব বুলি আশা ৰাখিলোঁ আমি আহি আছো কাপোৰ চিলোৱা বাইদেউজনী ঘৰৰ পৰা কাপোৰ নিবলৈ সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে প্ৰতীক চাই থাকিব দেই গৈ আছোঁ এতিয়া আমি এয়া এখন ফুলৰ বাগিচাই পাই গ'লোঁ আমি এয়া আমি গৈ আছোঁ ফুল চাবৰ কাৰণে এয়া ইমান ধুনীয়া ধুনীয়া মাইনা দুটা এবাৰ দেখাই দিয়া নামটো কৈ দিয়া তোমাৰ নামটো কোৱা কোৱা ধুনীয়া আছে কোৱা অনন্যা কোৱা ধুনীয়া নিউ এটা পাৰ্চেল আহিলে চ' এতিয়া আনবক্সিংটো আপোনালোকৰ ওচৰতে কৰি লওঁ দেখুৱাইছোঁ এইটো শ্বৰ্ট হ'ব পিন্ধিম আৰু দেখুৱাম নিশ্চয় ভি নেকৰ হয় ক্ৰপ টপ এয়া আমি গৈ আছোঁ এতিয়া টাউন সৰস্বতী পূজাৰ কাৰণে শ্বপিং কৰিব ব্লগ So guys, অথনি বজাৰত ভিডিঅ' কৰা নহ'লে কাৰণ ইমানেই ভিৰ সৰস্বতী পূজা বুলি চ' আজি ঘৰতে দেখুৱাই দিছোঁহি এয়া আৰু ফুলিছোঁ এইযোৰ আছিলে নেক্সটযোৰ দেখুৱাম এইযোৰ যোনযোৰ বাই পিন্ধিব ইয়াৰ আগৰযোৰ মই পিন্ধিম এইযোৰ যোনযোৰ বাই পিন্ধিব ব্লেক লাগিছে কিন্তু ব্লু হয় ফুলিযোৰ এযোৰ হয় দেই দেখুৱাব ক'বলৈ পাহৰি থাকিছিলোঁ নেক্সট পিনকেইটা ষ্টাইলিছ পিন আনিছিলোঁ এয়া আৰু এটা আনিছিলোঁ এইটো চবৰে এটাই খুলি দেখুৱাই দিছোঁ আৰু মোৰ কাৰণে চেণ্ডেল আনিছিলোঁ হিল এযোৰ আনিছিলোঁ এযোৰ সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে কেনেকুৱা লাগিছে কমেণ্ট বক্সত গোটেইকেইটা বস্তু ক'বচোন ভাল লাগিলে কমেণ্ট বক্সতে জনাই দিব চ' গাইজ যোনটো মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ এইটো টপ হয় আপুনি হয়তো আনবক্সিং কৰিছিলোঁ বেক চাইডত চ' ভাবিছোঁ একেলগে মেখেলা চাদৰ কেইযোৰো দেখুৱাই লওঁ চ' ব'লক চাওঁগৈচোন এয়া প্ৰথম আহিছোঁ এখন মেখেলাখন খালি এয়া কিন্তু আজি মেলি গুলি দেখুওৱা নাই কাৰণ কাইলৈ একেবাৰে দেখুৱাম বুলি ভাবিছোঁ কাৰণ পিন্ধি মেলি দেখুৱাম আৰু একেবাৰে তেতিয়া বেছি ভাল লাগে এইখন ব্লু কালাৰ তাৰপিছত নেক্সটযোৰ হ'লে যোনযোৰ মই পিন্ধিম আজি সৰস্বতী পূজা কালি ভিডিঅ' কৰা নহ'লে আজি সৰস্বতী পূজা ৰাতিপুৱা 8টা বাজিছে গা পা ধুই এতিয়া গোসাঁই কাম কৰোঁ তাৰ পাছত আপোনালোকক মাজে মাজে দেখাই থাকিম চাই থাকিব
এয়া আমাৰ প্ৰতীক্ষাই নমো কৰিছে, সৰস্বতী নমো। মই কৰিলোৱে, বাকীখিনি তাই কৰিছে। তাৰপাছত আৰু এইফালে কিটচেনত পায়স বনাবলৈ ৰেডি কৰিছোঁ। অকণমান পায়স দিওঁ আৰু যোৱাৰ আগত অকণমান কিবা এটা তেনেকুৱাই খুৱাই পঠাওঁ। ভাবিছোঁ আপোনালোককো লগতো দেখাই থাকোঁ আৰু বাকী দিনটো চাই থাকিব। এয়া পঢ়া টেবুলত তাই ধূপ জ্বলাইছে। এয়া মায়ে পায়স বিলাই আছে কণমানি ল'ৰা ছোৱালী দুটাত। হাই কৰি দিয়া, এইফালে চোৱা, এইফালে চোৱা, হাই কৰি দিয়া, মোৰো হাই কৰি দিয়া। হাই। এয়া সিহঁতি খিচিৰি খাবৰ কাৰণে মায়ে উলিয়াই দিছে খিচিৰিখিনি। এয়া খাই আছে। গৰম মোৰো দেই। কালি যিহেতু কৈছিলোঁ আজি পিলিমি খাম বুলি, এয়া আপোনালোকে চাব পাৰে। এয়া গল্পটা খালি কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট বক্সত। এয়া আমাৰ বাইদেউ এতিয়া ৰেডি হৈ যাবলৈ ওলাইছে। যাবলৈ আচলতে নাপাইছিলেই আৰু তাহাঁতৰ দণ্ডবক্সন নাপাতেই এতিয়া বেলেগ এখন স্কুলত পাৰ্মিশ্যন লৈ পেলাই যাবলৈ ওলাইছে। আহা এতিয়া উপস্থিত থকা সমূহ শিক্ষাগুৰু তথা অধ্যক্ষ মহোদয়, শৈক্ষিক উপাধ্যক্ষ মহোদয়, প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ মেধাবানী দেৱী বাইদেউ, ইন্দ্ৰেশ্বৰ দাস ছাৰ, প্ৰণামী বনিয়া বাইদেউ তথা ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ যি উন্নয়ন বিভাগে প্ৰস্তুত কৰা যদি কলা আৰু অনুষ্ঠান আছে। এতিয়া সন্ধিয়া প্ৰায় 6টা বাজিলে। ভাবিছোঁ ব্লগটো আজি ইমানতে সামৰণি মাৰোঁ। কেনেকুৱা লাগিলে জনাব দেই। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ বাই বাই। অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।